30 এপ্ৰিল 2025 শুক্লপক্ষৰ তৃতীয়া তিথিৰ দিনা অক্ষয় তৃতীয়া তিথি পালন কৰা হয়। অক্ষয় তৃতীয়া দিনটো ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ উপাসনাৰ দিন বুলি কোৱা হয়। অক্ষয় মানে হৈছে কেতিয়াও ক্ষয় নোহোৱা। এই দিনটোত আমি যি কাম কৰোঁ এই কামৰ কেতিয়াও শেষ নহয়। এতিয়া আপোনালোকক ক'বলৈ ওলাইছোঁ এই দিনটোত কি কৰিব লাগে বা নালাগে। অক্ষয় তৃতীয়া দিনা আপোনালোকৰ যিমানবোৰ শুভ কাম আছে সকলোবোৰ শুভ কাম এই দিনটোত কৰিব পাৰে। অক্ষয় তৃতীয়া দিনটোতে সত্য যুগৰ শেষ আৰু ত্ৰেতা যুগৰ আৰম্ভণি হৈছিল। শ্ৰীকৃষ্ণ আৰু সুদামাৰ মিলন হৈছিল। গণেশজীয়ে মহাভাৰত লিখাৰ আৰম্ভণি কৰিছিল আৰু শ্ৰীকৃষ্ণই যুধিষ্ঠিৰক অক্ষয় পাত্ৰ এই দিনটোতে দান কৰিছিল। অক্ষয় তৃতীয়া দিনটো এটা বহুত মহত্বপূৰ্ণ দিন বুলি ধৰা হয়। আপোনালোকে যদি কিবা শুভ কাম কৰিবলৈ দিন বাৰ বিচাৰি আছে তেতিয়াহ'লে এই অক্ষয় তৃতীয়া দিনটোতে কৰিব পাৰে। অক্ষয় তৃতীয়া দিনটোত আপোনালোকে বিয়া বাৰু পাতিব পাৰে, গাড়ী কিনিব পাৰে, মাটি কিনিব পাৰে, ব্যৱসায়ৰ আৰম্ভণি কৰিব পাৰে বা যিকোনো শুভ কাম আপোনালোকে এই দিনটোত কৰিব পাৰে। এই দিনটোত আপোনালোকে পঢ়াৰ লগত জড়িত সামগ্ৰী কিনক, কাপোৰ কিনক, ৰেচন কিনক, এডাল ঝাৰু কিনক আৰু সোণ বা ৰূপৰ ধাতু অলপ কিনি ৰাখক। সোণ বা ৰূপৰ ধাতু এই দিনটোত কিনিলে অত্যন্ত শুভ বুলি ধৰা হয়। লগতে তাম বা পিতলৰ এটা পাত্ৰ কিনিবলৈ এই দিনটোত কেতিয়াও নাপাহৰিব। আৰু যিমান পাৰে আপোনালোকে এই দিনটোত আনক সহায় কৰিবলৈ চেষ্টা কৰক। ভগৱান বিষ্ণুৱে সমাজৰ কল্যাণৰ কাৰণে এই দিনটোতে কেইবাটাও অৱতাৰ ধাৰণ কৰিছিল, যেনে বৰাহৰ অৱতাৰ, নৰনাৰায়ণৰ অৱতাৰ আৰু পৰশুৰামৰ অৱতাৰ ইত্যাদি। এই দিনটোত আপোনালোকে যিমান পাৰে আপোনাৰ ঘৰখন চাফ চিকুণকৈ ৰাখক আৰু মা লক্ষ্মীৰ সন্তুষ্টিৰ কাৰণে ঘৰৰ মহিলাসকলে লক্ষ্মীশ্বৰীত পঢ়িব পাৰে। লগতে লক্ষ্মী মা বা বিষ্ণু মন্দিৰত গৈ এখনি শৰাই আগবঢ়াব পাৰে। এই দিনটোত আপোনালোকে যিমান পাৰে দান কৰিবলৈ চেষ্টা কৰক। অক্ষয় তৃতীয়াৰ দিনা দান কৰা বস্তু কেতিয়াও শেষ নহয়। এতিয়া আহিছোঁ আমি কি বস্তু দান কৰিব পাৰোঁ। আমি ডেইলি লাইফত যিখিনি বস্তু ইউজ কৰোঁ সেই সকলোবোৰ বস্তু আমি অক্ষয় তৃতীয়াৰ দিনা দান কৰিব পাৰোঁ। অক্ষয় তৃতীয়া দিনটোতে মা অন্নপূৰ্ণাৰ আৱিৰ্ভাৱ হৈছিল বুলি ধৰা হয়। এই দিনটোত এগৰাকী কন্যা নাইবা এহাল দম্পতীক ঘৰলৈ মাতি আনি অন্ন আৰু বস্ত্ৰ দান কৰিব পাৰে। এই দিনটোত অন্ন আৰু বস্ত্ৰ দান কৰা অত্যন্ত শুভ বুলি ধৰা হয়। অক্ষয় তৃতীয়া দিনটো আপোনাৰ মনটো যিমান পাৰে পজিটিভ কৰি ৰাখক আৰু মেডিটেশ্যন কৰিবলৈ চেষ্টা কৰক। আপোনালোকলৈ আগবঢ়োৱা ইনফৰমেশ্যনখিনি যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে আপোনাৰ আপোনজন বা আপোনাৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি অক্ষয় তৃতীয়াৰ বিষয়ে জানিবলৈ সুযোগ আগবঢ়াওক। ধন্যবাদ।